Hello guys, welcome to Songarafa Daily Vlogs. আজিৰ এটা সুন্দৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই আপোনালোকৰ ওচৰলৈ। আৰু এই যিটো প্ৰডাক্ট দেখি আছে আপোনালোকে, এই প্ৰডাক্টটো হৈছে RCMৰ ফেনাল হয়। আৰু এই ফেনালটো MRP আছে আপোনাৰ 75 rupees। আৰু আপুনি যদি এছ'চিয়েট বায়াৰ হয় তেতিয়াহ'লে আপুনি পাই আছে 60 rupeesত। আৰু ইয়াত PV আছে আপোনাৰ 30 PV আছে। এই প্ৰডাক্টটো কেৱল আপুনি পাব RCMৰ পিকআপ চেণ্টাৰতে পাব আপুনি, বা RCMৰ ডিষ্ট্ৰিবিউটৰৰ ওচৰত পাব আপুনি। এই প্ৰডাক্টত আপোনাৰ যিখিনি গুণাগুণতা আছে মই সেইখিনি আপোনাক কৈছোঁ কেনেকৈ ইউজ কৰিব লাগে। এই প্ৰডাক্টটো আপুনি 2 ঢাকন মানে বটলটোৰ ঢাকনটো দি 2 ঢাকন লৈ পেলাই আপুনি 4 লিটাৰ পানীত আপুনি মিহলাব পাৰে। আপুনি মিহলাই পেলাই আপুনি ফ্ল'ৰত দিব পাৰে। আৰু এইটো দি আপুনি যদি ইউজ কৰে, যদি আপুনি ইউজ কৰে তেতিয়াহ'লে আপুনি যিটো আপোনাৰ কীটনাশক বা মছৰ তো সেইবিলাক আপোনাৰ আঁতৰি যাব। সেইবিলাক আঁতৰাৰ ক্ষেত্ৰত খুব বেষ্ট প্ৰডাক্ট হৈছে আপোনাৰ RCM ফেনালটো। দেখিছে আপোনাৰ এই ফ্ল'ৰটো মই এই RCM ফেনালেৰে মই আপোনাৰ ক্লিন কৰা হৈছে, চাফা কৰা হৈছে। আপোনালোকে নিশ্চয় আপুনি দেখিছে ইয়াতে আপোনাৰ যিটো গন্ধ থাকে গাহৰিৰ গঁৰালৰ, গাহৰিৰ যিটো আপোনাৰ চেণ্ট, ময়লাটোৰ চেণ্ট, সেই গন্ধটো আপোনাৰ দূৰ হৈ যায়। মিহলাই পেলাই আপুনি দিব, তেতিয়া আপুনি মিনিমাম 10 minutes আপুনি ৰাখিব লাগে। তাৰপিছত আপোনাৰ পানীৰে ধুই পেলাব লাগে, এইটো ভালদৰে চাফ চিকুণ কৰিব লাগে। এই ফেনালটোৰে আপুনি যদি ইউজ কৰে এনেকুৱা ধৰণৰ আপুনি ক্লিন দেখা হ'ব, মানে পূৰা সম্পূৰ্ণ আপোনাৰ চফেট ক্লিন হ'ব, ভাল দেখিব আপোনালোকে দেখিছে নিশ্চয়। এয়া পূৰা মই ক্লিন কৰি উঠাৰ পিছত আপোনালোকক অলপ ভিডিঅ'টো দেখাইছোঁ, মানে কেনেকুৱা দেখা হৈছে। তো চাওক আপোনালোকে পূৰা চফেট দেখা হৈছে। আৰু চাফা কৰাৰ আগমুহূৰ্তত মই মোৰ গাহৰিকেইটা ভিতৰৰ পৰা বাহিৰত ওলাই দিয়া হৈছে। তাৰপিছতে আপোনাৰ ইয়াৰ সাৱধানতা মই অলপ দেখাই দিছোঁ যে যদি আপুনি ইউজ কৰে এই ফেনালটো, তেতিয়াহ'লে আপুনি খোৱা বস্তুৰ পৰা আঁতৰত ৰাখিব খোৱা বস্তুবোৰ, আৰু সৰু বাচ্ছাৰ পৰা আঁতৰত ৰাখিব এই প্ৰডাক্টটো। তো সুন্দৰ প্ৰডাক্ট হয় আপোনাৰ। বেছি দাম নহয়, ফেনালটোৰ দাম বেছি দাম নহয় আপোনাৰ। আপুনি লৈ পেলাই যিকোনো আপুনি প্ৰডাক্টৰে আপুনি ইউজ কৰিব পাৰে, যেনে ফ্ল'ৰ চাফা কৰাতে বা আপোনাৰ ঘৰত যদি বাঁহৰ বাৰণি আছে তেনেকৈও আপোনাৰ সেইৰো আপুনি চাফা কৰিব পাৰিব। আপুনি এই প্ৰডাক্টটো পানীত মিহলাই পেলাই সুন্দৰভাৱে চাওক। এই প্ৰডাক্টৰ আপুনিও ঘৰত আনি পেলাই ইউজ কৰি এবাৰ চাব পাৰে। আপুনি বাথৰুমত ইউজ কৰিব পাৰে, আপুনি বা ধৰ আপোনাৰ যিকোনো ফ্ল'ৰত আপুনি ফ্ল'ৰ চাফা কৰাৰ কাৰণে কাম কৰিব পাৰে। আপুনি কোনো ধৰণৰ আপুনি চেণ্ট নাপাব। তো ইয়াতে আপোনাৰ মই পানী পাত্ৰ ৰাখিছোঁ। পানী পাত্ৰটো আপোনাৰ পানীটো খালী কৰি দিয়াৰ পিছত মই ইয়াতে চাফা কৰা হৈছে। আৰু পুনৰ আপোনাৰ সেইটো পানীটো এদি ভালকৈ ধুই পেলাই আকৌ পানী ভৰাই ৰখা হৈছে। দেখিছে আপোনালোকে নিশ্চয়। এই প্ৰডাক্টটো আপোনালোকে যিকোনো এছ'চিয়েট বায়াৰৰ হাতত আপুনি ল'ব পাৰিব। খুব সুন্দৰ প্ৰডাক্ট আপোনাৰ। 1 লিটাৰৰ এইটো বটল হয়। মই 1 লিটাৰৰ বটল লৈ আনিছিলোঁ, আৰু আনি আপোনাৰ ইউজ কৰি পেলাই এইখিনি আছে এতিয়া বটলটোত। আৰামছে আপোনাৰ মই এই বটলটো 2-3 বাৰ মই এনেকৈ ইউজ কৰিব পাৰিম। এয়া মই পানীত গলাই লৈছোঁ। ইয়াতে আপোনাৰ 4 লিটাৰ পানী আছে, 4 লিটাৰ পানীত আপোনাৰ মিহলাই লৈছিলোঁ। তাৰে অকণমান আধা শেষ হ'ল ইউজ কৰোঁতে। আৰু এতিয়া আপোনাক মই দেখাই দিছোঁ মই কেনেকুৱা ধৰণে মই ইউজ কৰি আছোঁ। তো এনেকৈ আপোনাৰ ফ্ল'ৰত পেলাই দি পেলাই আপোনাৰ মই ঘৰত সজোৱা বাঁহৰ বাঢ়নীৰে মই আপোনাৰ বাঢ়নীৰে বুলি কয় এইটো, বা ঝাৰু বুলি কোৱা হয়, কিছুমানে ঝাৰু বুলি কয়,
আমি আপোনাক ঘৰুৱা ভাষাত আমি কওঁ কি বাঢ়নি বা বাঢ়নি বুলি কোৱা হয়। বাঁহৰ বাঢ়নিৰে মই এনেকৈ আপোনাৰ ফ্ল'ৰটো মুচি দিছোঁ। এনেকৈ আপোনাৰ মই পূৰা চাফা কৰি আছোঁ। তো আপোনালোকেও এনেকৈ ঘৰত ইউজ কৰিব পাৰিব। এনেকৈ আপোনাৰ যিকোনো ফ্ল'ৰত আপুনি ইউজ কৰিব পাৰিব। অকল আপোনাৰ গাহৰিৰ গঁৰাল বুলিয়েই নহয়, যদি আপুনি জাৰ্চি গাই পুহিছে বা ছাগলী পুহিছে, সেইবিলাক গঁৰালো আপুনি এনেকৈ চাফা কৰিব পাৰিব। বা আপোনাৰ যদি ঘৰৰ ফ্ল'ৰটো চাফা কৰিব বিচাৰে, তাতো আপুনি পাৰিব, ইউজ কৰিব আপুনি পাৰিব। খুব সুন্দৰ প্ৰডাক্ট হয় এইটো আপোনাৰ। তো মই আপোনাৰ এনেকৈ অলপ ফ্ল'ৰতে মই আপোনাৰ আধাৰটো দি দিম দানাটো, তাৰ কাৰণে এইটো অলপ লাগি ধৰিছে। কাৰণ সৰু আছে পোৱালিকেইটা অলপ, সি ডাইৰেক্ট আপোনাৰ দানা পাতটো খাব নোৱাৰে। তাৰ কাৰণে মই তলতে দিয়াৰ কাৰণে অলপ এইবিলাক আগতেই মই ইউজ কৰা নাছিলোঁ এই প্ৰডাক্টটো, এতিয়া আপোনাৰ মই ইউজ কৰিছোঁ আৰু ইউজ কৰি পেলাই গম পালোঁ যে খুব বেহতৰ হয়। তো আপোনাৰ যিহেতুকে আমাক PVৰ প্ৰয়োজন, এই প্ৰডাক্টটো ইউজ কৰিলে আপোনাৰ এটা PVও জেনেৰেট হ'ব, লগতে আপোনাৰ বহুখিনি ছেফটিও থাকিব, আপোনাৰ কীটনাশকৰ ফালৰ পৰা বীজাণুমুক্ত হৈ থাকিব আপোনাৰ ফাৰ্মখন। যদি আপুনি ফাৰ্ম হিচাপে কৰি আছে, তো আপুনি ইউজ কৰিব পাৰে এই প্ৰডাক্টটো, বা ঘৰতো আপুনি এই প্ৰডাক্টটো ইউজ কৰিব পাৰে আপুনি। তো আপোনাৰ যদি বিশ্বাস হোৱা নাই মোৰ কথাখিনি, তো আপুনি এবাৰ আনি পেলাই এই প্ৰডাক্টটো ইউজ কৰি চাব পাৰে। আপুনি ইউজ কৰি পেলাই আপুনি গুণাগুণটো ল'ব পাৰিব। তো এনেকৈ যেতিয়া মই আপোনাৰ এনেকৈ মচি দিয়াৰ পিছত সম্পূৰ্ণ পানীৰে মই আপোনাক ধুই পেলাইছোঁ। এয়া পূৰা ক্লিন দেখিছে আপোনালোকে নিশ্চয়। যিটো অৱস্থাত আছিলে সেই অৱস্থাত মই আপোনালোকৰ ওচৰত ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু এই চাফা হোৱাৰ পিছত মই আপোনাৰ ভিডিঅ'টো তৈয়াৰ কৰিছোঁ। কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো? সৰু এটা ভিডিঅ' বনালোঁ আপোনালোকৰ কাৰণে। প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব। আৰু লগতে আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰলৈ যদি আহিছে, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে মোৰ নতুন ভিডিঅ'বোৰ ডাইৰেক্ট ন'টিফিকেশ্যনত যোৱাৰ কাৰণে বেল আইকনটো দাবাই দিবলৈ নাপাহৰিব। আশা ৰাখোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে, আৰু পুনৰ আন এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিবলৈ ওলাইছোঁ। থেংক ইউ, বহুত বহুত ধন্যবাদ আপোনালোকক।